I said that I want to establish a medical college and I want to make you doctor. Now, where is the problem in that? সন্মানীয় মুখ্যমন্ত্রী মহোদয়ে মাদ্রাসাবিলাক বন্ধ কৰি দিছিলে আৰু মাদ্রাসা বন্ধ কৰি দিয়াৰ সময়ত কৈছিলে যে আমাৰ মাইনৰিটিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে মাদ্রাসাত পঢ়িলে তেওঁলোকে জীৱনত একো কৰিব নোৱাৰিব। Some people in Assam, through the madrasa education, they wants to make mullah. I said that I want to establish a medical college and I want to make you doctor. Now, where is the problem in that line? Do you want mullah? দুৰ্ভাগ্যজনক কথা হ'ল আজি যেতিয়া আমাৰ মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কষ্ট কৰি পৰিশ্ৰম কৰি 24 ঘণ্টাকৈ লিখা পঢ়া কৰি তেওঁলোকে ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, অসমৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, কিন্তু শাসক পক্ষত থকা ক'বলৈ গ'লে বহু ওপৰৰ মন্ত্ৰী তেখেত সেইজন মন্ত্ৰীৰ গাত জ্বলি আছে। কাৰণ মুছলমান সন্তানে মুছলমানৰ ল'ৰা ছোৱালীসকলে কিয় ভাল ৰিজাল্ট কৰিব, মুছলমানৰ ল'ৰা ছোৱালীসকলে যদি ভাল ৰিজাল্ট কৰে তেতিয়াহ'লে এটা সময়ত তেওঁলোকে লিখা পঢ়াৰ মাধ্যমেদি শৈক্ষিক জিহাদ আৰম্ভ কৰিব আৰু এটা সময়ত তেওঁলোকে অসমখন দখল কৰিব। অসমীয়া ল'ৰাই যদি নপঢ়ে কেতিয়াবা আজমলৰ ল'ৰাইটো অসম দখল কৰিবই, আজমলৰ ল'ৰাইটো অসম দখল কৰিবই। মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰী আজমল ছুপাৰ 40ৰ পৰা উত্তীৰ্ণ হৈ আহিলে সেইসকল ছাত্ৰ ছাত্ৰী প্ৰতিজন ছাত্ৰ ছাত্ৰী কেৱল মুছলমান নেকি নে তাত আৰু হিন্দু যুৱক যুৱতীয়েও তাত লিখা পঢ়া কৰিছে? যিসকল ছাত্ৰ ছাত্ৰী হিন্দু ছাত্ৰ ছাত্ৰী আজমল ফাউণ্ডেশ্যনৰ পৰা ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হ'লে সেইসকল হিন্দু ছাত্ৰ ছাত্ৰীও আজমলৰ সন্তান নেকি, আজমলৰ ল'ৰা নেকি? আপোনালোকক মই জনাব বিচাৰিছোঁ এজন হিন্দু যুৱক আৰু সেইজন হিন্দু যুৱকৰ ঘৰ হ'ল কামপুৰৰ আৰু সেইজন যুৱকৰ নাম হ'ল সঞ্জিত বিশ্বাস। তেওঁৰ পৰিয়ালক আজমলে মাটি কিনি দিব আৰু এই সঞ্জীৱ বিশ্বাস নামৰ যুৱকজনে যিমান দিন লিখা পঢ়া কৰিব তেওঁৰ যাৱতীয় খৰচ আজমলে বহন কৰিব। তেতিয়াহ'লে এবাৰ চিন্তাৰ বিষয়, আজমলে অসমৰ কাৰণে ইমানখিনি কৰাৰ পিছতো আজি আজমলে অপমানিত হ'বলগীয়া হৈছে। আজমলক বহুজনে ইটিকিং কৰি আছে, ঠাট্টা কৰি আছে। আজমলে যিসকল ছাত্ৰ ছাত্ৰীক সহায় সহযোগিতা আগবঢ়াই আছে সেইসকলৰ ভিতৰত কেৱল মুছলমানেই নহয়, অসমৰ প্ৰতিজন হিন্দু বা প্ৰতিটো ধৰ্মৰ ছাত্ৰ ছাত্ৰীয়ে আজমল ছুপাৰ 40ত এডমিশ্যন হ'ব পাৰিব বিনামূলীয়ভাৱে আৰু এইজন সঞ্জীৱ বিশ্বাস নামৰ যুৱকজনেই তাৰ জ্বলন্ত উদাহৰণ। আজি আজমলে অসমৰ দৰিদ্ৰ শ্ৰেণীৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে যিখিনি চেষ্টা কৰি আছে তাৰ 50% চেষ্টাও যদি অসম চৰকাৰে কৰিলে হয় তেতিয়াহ'লে আজি আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাক আজি দুখীয়া হৈয়ে থাকিবলগীয়া নহ'লেই হয়। দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়েও নিশ্চয় ভাল ৰিজাল্ট কঢ়িয়াই আনি তেওঁলোকে অসমখনক আগবঢ়াই লৈ যাব পাৰিলে হয়। এতিয়া ৰাইজে বিচাৰ বিবেচনা নিশ্চয় কৰিব, আজমলে কেৱল মুছলমানসকলক সহায় কৰে নে হিন্দুসকলক সি সহায় কৰে? আপোনালোকৰ মতামত আপোনালোকে কমেণ্টত জনাব। জয় আই অসম।